সদালি ক'ৰ পৰা ওলালিহি? আপুনিও যে কি যে কয় আৰু দিনৰ দিনটো অনাই বনাই ঘূৰি ফুৰা বাহিৰে সিহঁতালৰ কামনো কিনো। তোমালোক দুইজনে মোৰ লগত কথা নাপাতিবা দেই মা, মই কৈ আছো, মোক খং উঠি আছে বহুত। ইমান দিনৰ পৰা কৈ আছো বাইক লাগে, লগৰ ল'ৰাই চবেই বাইক লৈ ভুং ভুংকে ঘূৰি ফুৰিছে, মইহে ঘূৰিব পৰা নাই। মোৰ কি বেয়া নালাগে লগৰ ল'ৰাবিলাকে বাইক লৈ ঘূৰি ফুৰে? হয়তো খুৰা, পেলিকাক বাইক এখন কিনি দিব পাৰে আপোনালোকে। ঐ তেলেকা, তই বেছি কথা কৈছ দেই। পিলিকাক তই বাইকৰ কথা হিতাই ল'ৰাটো বেয়া কৰি পেলাইছ দেই ল'ৰা। তেলেকা, তই যেনেকে কথাটো কৈছো যেনিবা খুৰাই একে গছহে ৰুই থৈছে টকাৰ ন। বেছি বেয়া লাগিছে যদি তই এখন কিনি দেচোন পুৱাই। পিলিকা দেউতাকৰ ইমান টকা নাই নহয়, তোৰ দেউতাক ক'ব যা বাইক এখন কিনি দিবলৈ। পিলিকাক লৈ সদায় ঘূৰিবি। খুৰা বেয়া নাপাব দেই, মোৰ ভুলতে ওলাই গ'ল, মই এতিয়া যাওঁ দেই। পিলিকা মই যাওঁ দেই। যা তোৰ নিচিনা বন্ধু থকাতকৈ শত্ৰু থকাই ভাল। পিলিকা মই যাওঁ দে, তহঁতৰ দেউতাহঁতে মই আহিলে বেয়াহে পায়। তোমালোকে বাৰু তেলেকাৰ লগত ঘূৰি ফুৰিলে কিয় বেয়া পোৱা? দেখিছেনে বাৰু বেচাৰাটো বেয়াই পালে, গুচিয়ে গ'ল। যাওক দে যাওক, সি তোৰ লগত ঘূৰি ঘূৰি তোক ধ্বংস কৰি পেলাইছে। ঐ ল'ৰা, কাণ খুলি শুনি ল, আজিৰ পৰা যে তাৰ লগত ঘূৰা মই নেদেখো কিন্তু। হ'ব তোমালোকেতো মোক বাইক নিদিয়ে আৰু লগৰটোৰ লগত ঘূৰাও বন্ধ কৰিছা। হ'ব নাথাকো মই এখন ঘৰ, তোমালোকেই থাকা, মই বাইক নিদিয়ালৈকে মই এখন ঘৰলৈ নাহো। ল'ৰা ৰস তই ক'লৈ যাওঁ? য'ত মন যায় ততেই যাম, তোমালোকে বিচাৰি নুফুৰিবা। মোৰ বাইক দিলেহে মই ঘৰলৈ উভতি আহিম। দেখিছে ল'ৰাটো কেনেকে খং উঠি বাহিৰলৈ ওলাই গুচি গ'ল। যাওক দিয়া, ক'লৈ নাযাব, খংটো ভাল হ'লে নিজেই ঘৰলৈ উভতি আহিবহি। কোলা সেইটো দেখোন পিলিকাক, ইয়াত কি কৰি আছে অকলে অকলে? বচোন তাৰ ওচৰলৈ যাওঁ। বচোন বৌ, কিনো কৰি আছে, তাৰ ওচৰলৈকে যাওঁ। পিলিকা অকলে অকলে বহি তই ইয়াত কি কৰি আছ? কৰা দেউতাহঁতে মোক বাইক নিদিয়ে কাৰণে মই ঘৰৰ পৰা ওলাই গুচি আহিছো। পিলিকা, বাইক নিদিলে বুলিয়ে তই ঘৰৰ পৰা ওলাই আহিব লাগেনে? তই এতিয়া ক'লৈ যাবি, ক'ত থাকিবি? হয়তো, তই এতিয়া কি কৰিবি কচোন বাৰু? নাযাওঁ মই ঘৰত, ক'ৰবাত গৈ অকলে অকলে থাকিমগৈ। মোৰ লগৰবোৰৰ চবৰে বাইক আছে, চবেই বাইক লৈ ঘূৰি ফুৰে, মোৰ দেখি বেয়া নালাগে নেকি? দেখিছ পাপাই মোক বাইক কিনি দিলে, তহঁত দুইটা আহৈ নতুন বাইকত ঘূৰি আহোঁ। তেলেকা দেচোন দে, বাইকখন এপাক চলাই চাওঁ তোৰ নতুন বাইকখন। নাই দেই, তোৰ নিচিনা এটাক মই বাইক এৰি দিব নোৱাৰো দেই। দেউতাই বহুত মৰমত কিনি দিছে মোক। হ'ব দে, বন্ধু হৈও তই মোক এনেকেই কলি ন। তেলেকা বচোন বৌ, আমাকো এপাক ঘূৰাই আনগৈ বৌ। মোকো নিবি, ময়ো যাম তোৰ নতুন বাইকত। সোনকালে আহো দুইটা। বৌ আমি দুইটা উঠিলো, বৌ আমাক এপাক ঘূৰাই আনগৈ বচোন। দেখিছ নতুন বাইক পাই মোৰ লগৰলৈও মোক চিনি নোপোৱা হ'ল। দেউতাহঁতে মোৰ কথা বুজিয়েই নাপায়। শুনিছেনে? ৰাতিয়ে হৈ গ'ল, পিলিকা দেখোন এতিয়ালৈকে অহা নাই। তাকেহে ৰ'বা, কথাটো ময়ো চিন্তা কৰি আছো বাৰু। যাওকচোন যাওক, বহি থাকিব নালাগে, ল'ৰাটো ক'ত গ'ল এপাক খবৰ কৰক। তাকেহে এতিয়া ক'লৈ যাম, কি কৰিম, ক'ত বিচাৰিম ন ল'ৰাটোক? নবৌ ঘৰত আছেনে? ভিতৰলৈকে সোমাই আহ। নবৌ দুইজনে কি আলোচনা কৰি আছে? নকবি আৰু ৰ। আমাৰ পিলিকাক বাইক লাগে বুলি দিনতে দেউতাকৰ লগত কাজিয়া লাগি ঘৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মানুহটো নায়েই আহা। ল'ৰা, বেয়া নাপাওঁ যদি অকণ সহায় কৰি দেচোন, পিলিকাক বিচাৰি আহোঁ বচোন দুইটা গৈ। ব'লক এই ৰাতিখন ক'ত বা কি কৰি আছে অকলে। বচোন বৌ, দুইটা যাওঁ। হালেই দেখোন কোনফালৰ পৰা ওলালি হেও? নকবি আৰু গেঠেলা, আমাৰ পিলিকা কাজিয়া লাগি ঘৰৰ পৰা ওলাই গুচি আহিল। তাকেই বিচাৰি ফুৰিছোঁ, কেনিবা গ'ল বিচাৰি পোৱা নাই নহয়। আপোনালোকে বাৰু দেখিছিল নেকি ক'ৰবাত? মই দেখা নাই নহয়, কেনিবা গ'ল। আমাৰ ই বোলে দেখিছে। ল'ৰা, তই দেখিছ যদি খুৰাহঁতক কৈ দেচোন। কচোন ক ল'ৰা, আমাৰ পিলিকাক কিনি যোৱা দেখিছিলি? পিলিকা অকলে জংঘলৰ ফালে গৈ থকা দেখিছিলো মই। এইটোতো বহুত ডাঙৰ কথা হ'ল, সি অকলে জংঘলৰ ফালে গৈ আছে। বচোন বৌ, কেনিবা গ'ল, আমিও বিচাৰোঁগৈ তহঁতৰ লগতে। বচোন বৌ। পিলিকা দেখোন এইটো জংঘলৰ মাজত অকলে বহি আছে দেখোন। ল'ৰা, তই অকলে জংঘলৰ মাজত কিয় বহি আছ? বৌ ঘৰলৈ বৌ, মাৰে চিন্তা কৰি আছে। নাযাওঁ মই ঘৰলৈ, বাইক নিদিয়ালৈকে মই ঘৰলৈ নাযাওঁ। তই এতিয়া ঘৰলৈ বৌ, কালিলৈকে তোক নতুন বাইক কিনি দিম বৌ। সঁচানে দেউতা, বাইক কিনি দিবানে? কিনি দিম বৌ, এতিয়া ঘৰলৈ বৌ। তেনেহ'লে ব'লা ঘৰলৈ যাওঁ। বৌ চবেই জংঘলখনৰ মাজৰ পৰা ওলাই সোনকালে। পাপা, মোৰ এই ৰঙা বাইকখনেই পচন্দ হৈছে, এইখনেই লৈ দিবা দেই। হ'ব দে, এইখনকে ল। পাপা, বাইক লৈ হ'ল নহয়, এতিয়া ঘৰলৈকে যাওঁ ব'লা। বৌ ঘৰলৈকে বৌ, মাৰকো দেখাব লাগিব নহয় বাইকখন। মা দেখিছা, পাপাই মোক নতুন বাইক লৈ দিলে। এতিয়া বাইকখন ল'লি বুলি উৰি ফুৰিব নালাগে।
অলপ লাহে ধীৰে চলাবি আৰু লগৰ বন্ধুৰ সংগেহে দেই ল'ৰা, কৈ আছো মই। হওক দিয়ক, বাইকখনলৈ ভালে কৰিলে। সিয়ে মোৰ এদিন পেহীয়েকৰ ঘৰৰ পৰাই আহিবগৈ পাৰিম নতুন বাইকখনত উঠি। মা ওলাবা ওলাবা, দুইটা যাম, ফুৰিও আহিম। বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই। মা জনাব বন্ধুসকলে আমাক সহায় নকৰি কাক কৰিব ন। বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব এটাও কৰি দিব আপোনাৰ লগত। আৰু এই ভিডিঅ'টো যদি নেক্সট পাৰ্ট লাগে তেনেহ'লে কমেণ্ট বক্সত পাৰ্ট 2 বুলি লিখি দিব দেই। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বন্ধুসকল।